মই এটা সৰু চকলেট লৈ লৈছোঁ কাৰণ মই চকলেট কেক বনাম আৰু 3টা কণী লৈছোঁ আৰু এই কাপটোত লৈ লৈছোঁ মই 4টা কণী আৰু এয়া হৈছে ৰিফাইন অইল চেনি লৈছোঁ আপোনালোকে চাহ খোৱা কাপটোৰ জোখেৰে আপোনালোকে সকলোবোৰ লৈ ল'ব মই ঠিক তেনেদৰে লৈছোঁ আৰু যে কাপ আৰু এনেদৰে এটা মই পাত্ৰ লৈ লৈছোঁ আৰু সেই পাত্ৰটোত এই কাপটোৰ জোখেৰে চাহ খোৱা কাপটোৰ জোখেৰে ইয়াত 4টা কণী লৈছোঁ এইকেইটা পাত্ৰটো দি দিছোঁ আৰু মই বাকী আৰু 3টা দিম 7টা দিম কাৰণ মই অকণমান ডাঙৰকৈ বনাম বুলি ভাবিছোঁ আপোনালোকে যেনেকৈ বনায় যেনেকৈ সুবিধা হয় তেনেকৈ বনাব এয়া 7টা কণী লৈ লৈছোঁ আৰু সেই একেটা কাপৰ জোখতে মই লৈ লৈছোঁ ময়দা যিটো কাপেৰে জোখ লয় সেইটো কাপেৰে ল'ব যদি 2 কাপ কণী হয় আৰু ঠিক তেনেদৰে ময়দাও 2 কাপ দিব চেনিও সেই 2 কাপেই দিব মই 2 কাপ দি লৈছোঁ আপোনালোকে অকণমান বেছিকৈ দিবও পাৰে মই এয়া 2 চামুচ বেছিকৈ দি দিছোঁ ইয়াৰ পাছত মই চেনি দিছোঁ চেনি মই 1.5 কাপ দিছোঁ আৰু এটা চকলেটটো এতিয়া গলাবৰ কাৰণে সেই চচপেনটোত পানী অলপ লৈ পিনে গৰম কৰিছোঁ তাৰ ওপৰত সৰু বাতি এটাত লৈ পিনে চকলেটখিনি গলাবলৈ লৈছোঁ আৰু ইয়াত মই এড কৰিছোঁ ৰিফাইন অইল আপোনালোকে সেই কাপটোৰ জোখেৰে দিব 2 কাপ সেয়া মই 2 কাপ দি দিছোঁ আপোনালোকে সকলোবোৰ সেই কাপটোৰ ওপৰতে দিব এয়া চকলেটখিনি মই গলাই লোৱাৰ পিছত ইয়াত মই এতিয়া এড কৰি দিছোঁ আপোনালোকে কোকো পাউডাৰো ইউজ কৰিব পাৰে বা মই এনেকৈ চকলেটে বনাম বুলি ভাবিলোঁ এয়া মই এনেদৰে ফেটিছোঁ এনেকৈ চামুচ এখন লৈ পিনে ফেটিলে হ'ব আৰু এইটো মই লৈ লৈছোঁ পাত্ৰটো মই ইয়াতে বনাওঁ আৰু ইয়াত এতিয়া অলপ তেল লগাই লৈছোঁ চাৰিও কিনাৰে অকণমান ৰিফাইন তেল লগাই দিছোঁ তেতিয়া লাগি নধৰে আচলতে বস্তুটো কিছুমানে কাগজ দিও কৰিব পাৰে আৰু এয়া মই বনাই থোৱা আৰু এতিয়া এনেদৰে ইয়াত ঢালি দিছোঁ চাৰিওফালে এনেদৰে ঢলাৰ পিছত অলপমান টেপ কৰি দিব কাৰণ যিবোৰ তাত হাৱা থাকে সেইবোৰ ওলাই যায় আৰু এয়া মই দেখুৱাবলৈ নহ'ল পতাটো বিশেষ এটা কামৰ বাবে আৰু এয়া প্ৰায় 1 ঘণ্টামানৰ পাছত কেকটো সম্পূৰ্ণৰূপে এনেদৰে হৈ উঠিল একেবাৰে সাধাৰণভাৱে বনাইছোঁ তাকে আপোনালোকক বোলো অকণমান দিওঁ আৰু আপোনালোকৰ যদি ভাল লাগে ভিডিঅ'টোত লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু যাতে মই পাছলৈ নতুন ভিডিঅ' দিব পাৰোঁ ধন্যবাদ